জুবিনদা আমাৰ মাজত নথকা আজি প্ৰায় 1 মাহে হ'ল। এয়া দেখিছেনে, জুবিনদাৰ অনুৰাগীবোৰে আজি একমহীয়া আদ্যশ্ৰাদ্ধত জুবিনদাৰ সমাধিস্থলীত কেনেকৈ ভিৰ কৰিছে। দেখিছে, লাখ লাখ অনুৰাগীবোৰ ইয়াতে আহি উপস্থিত হৈছে। কি হিন্দু কি মুছলমান পবিত্ৰ মিলনভূমি ঠাই হৈ পৰিছে। এয়া দেখিছেনে, জুবিনদা যেনেকৈ উৎপতীয়া, তেওঁৰ অনুৰাগীও কেনেকৈ উৎপতীয়া। দেখিছে, একেবাৰে গামোচাটো ক'ত থৈ গৈছে, গছৰ ওপৰত। সঁচাকৈ জুবিনদা আমাৰ মাজত থাকোঁতে অনুভৱ নকৰিলোঁ তেওঁ যে এজন ভগৱান। এয়া দেখিছেনে, লাখ লাখ হাজাৰ হাজাৰ চাকি জ্বলোৱা জাবৰ-জোথৰবোৰত অনুমান কৰিব পাৰিছে চাগে কিমান কিমান লাখ লাখ হাজাৰ হাজাৰ ধূপ চাকি দিনটোত জ্বলে। এয়া আছিল দিনৰ ভাগৰ, ৰাতিৰ ভাগৰ নাম প্ৰসংগ চলি আছে আৰু দিনৰ ভাগৰ বাঁহীৰ সুৰেৰে মায়াবিনী গীতটো উপভোগ কৰক।